হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা लेजिस्लेटिभ एसेम्ब्लियावहाय एसटि मोननो हागोन एसटि नि सायाव जे खोथा सावरायनांगौ दंमोन बे दिनैहाय जायासै होननानै जोङो खौरांनि गेजेरजों मोननाय जादों नोंथांमोना होनो हानि आरो गुबुन बेयावहाय दावराव दावसि जानायखौबो जों नुनो मोनदों माननीय अध्यक्ष महोदय मैं रिपोर्ट ऑफ द कमिटी ऑफ ग्रुप ऑफ मिनिस्टर्स टू एग्जामिन एंड सजेस्ट on the different aspects of reservation of 6 communities in the state प्रतिवेदनখন সদনত দাখিল কৰিলো স্যার এখনৰ ওপৰত আলোচনা হ'ব নেকি স্যার এখনৰ ওপৰত আলোচনা হ'ব লাগে নালাগে এতিয়া আমি আলোচনা বিচাৰিছো ভাল লাগিলে স্যার আমি আলোচনা বিচাৰিছো চাই লওক নেক্সট কেতিয়াবা আমি আলোচনা নকৰিলে বিধানসভাত আমি উঠাইছে কিয় স্যার বিধানসভাত উঠাইছে কিয় ৰাজহুৱা স্যার যদি বিধানসভাত উঠাইছে আলোচনা হ'ব লাগিব মহৰ সমিতি আমাৰ নিৰ্বাচিত হ'ব লগা সদস্যৰ সংখ্যা আৰু আবেদনকাৰী প্ৰাৰ্থীৰ সংখ্যা আলোচনা বিচাৰ শ্ৰী ৰবিৰাম নাৰ্জাৰী সমিতিৰ আলোচনা কৰিব পালে ভাল লাগিলে কাৰ্যকালৰ সদস্য হিচাপে আলোচনা হ'ব লাগে স্যার স্যার আলোচনা হ'ব লাগে আমি কেউ মানি কৰিলো সন্মানীয় সদস্যসকল ৰিপৰ্ট এতিয়া দাখিল হৈ হ'ব কোনটো বেচিছত এতিয়া আলোচনা কৰিব পাৰে গতিকে চবে পঢ়ি লওক আৰু সেইটো আমি যদি তেনেকুৱা ধৰণৰ পৰিস্থিতি আহে যে আপোনালোকে সেই বিষয়টো আলোচনা বিষয় বুলি ভাবে কাৰণ এইটো গ্ৰুপ অফ মিনিষ্টাৰৰ ৰিপৰ্ট আমাক কনসার্ন হওয়ার কারণে সবকে আমি একো কৰিব নোৱাৰো অলৰেডি ৰিপৰ্ট পঠাইছে আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার পাছ কৰাৰ কথা নহয় আমাৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার ৰিপৰ্ট লে মাত্ৰ জনজাতিকৰণৰ ওপৰত আলোচনা লাগে স্যার পিছত কথা পাতিব পাৰিব আৰু তেওঁলোকে পঠাই বাহিৰ সন্মানীয় সদন যোৱা 25 নৱেম্বৰ তাৰিখে আৰম্ভ হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশন 5 দিনীয়া চৰকাৰী তথা বেচৰকাৰী কাৰ্যসূচীৰে সম্পন্ন আজি সামৰণি পৰিল অধিৱেশনৰ প্ৰথম দিনৰ পৰা বিধানসভাৰ নিয়মাৱলীৰ বিভিন্ন প্ৰক্ৰিয়াৰ অধীনত ৰাজ্য সভাস্থলীত ধৰি বহু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয় অধিৱেশনৰ কালছোৱাত 8খন নতুন বিধেয়ককে ধৰি সৰ্বমুঠ 33খন গুৰুত্বপূৰ্ণ বিধেয়কখনৰ লগতে অসম বিনিয়োজন নং 3 বিধেয়ক 2025 আলোচনাৰ অন্তত পালিত কৰা হয় তদুপৰি চলিত অধিৱেশনত 2খন বেচৰকাৰী বিধেয়ক উত্থাপন হোৱাৰ লগতে আন এখন বেচৰকাৰী বিধেয়ক বিবেচনাৰ অন্তত অগ্ৰাহ্য কৰা হয়